ভিডিঅ' ৰেকৰ্ডিং কৰিব দিলোঁ মোৰ পৰিবাৰক তেওঁ জনা নজনাকৈ ৰেকৰ্ডিংটো কৰে, ইমানো নাজানে আৰু মোৰ ডাঙৰ ছোৱালীও পাৰে অলপ, তাই 7ত পঢ়ি আছে। ৰেকৰ্ডিং কৰে। আপোনাৰ লগত মই এতিয়া কথা যেনেকৈ পাতি আছোঁ তেখেতলোকে পাতে। মই যেতিয়া পৰীক্ষা দিবৰ কাৰণে মই এইটো ছুটি বিচাৰি গৈছিলোঁ, তেতিয়া মোক কৈছিলে যে আমাৰ অফিচৰ এজন বিষয়াই কৈছিলে, মই নাম নকওঁ বাৰু তেখেতৰ, মই যে ল'ৰা ছোৱালী থাকিলে পাব নোৱাৰে বুলি কৈছিলে। সোঁৱৰাই মানে মনতে সোঁৱৰি যাওঁ, এদিনটো মই গৈ থাকোঁতে ছাগলী এটা ৰাস্তাতে মাৰি পালোঁ, এই এনেকৈ ভাবি যোৱাৰ কাৰণে। আপোনাক স্বাগতম জনাইছোঁ আমি, আৰু আমি অতি আনন্দিত যে লখিমপুৰৰ পৰা আপুনি এনে ফলাফল আনিলে। লখিমপুৰবাসী যথেষ্ট উৎসাহিত আপোনাক লৈ। তো আপুনি গোটেই প্ৰক্ৰিয়াটো কেনেধৰণে আপুনি কৰিছিলে, কেনেধৰণে প্ৰস্তুতি কৰিছিলে, ইয়াৰ আগত কি কাম কৰিছিলে, কেনেকৈ গৈ গৈ আপুনি আজি এজন মানে লোকসেৱা আয়োগত সফল পৰীক্ষাৰ্থী হ'ল, গোটেই প্ৰক্ৰিয়াটো যদি কয় যাতে উঠি অহা প্ৰজন্মই আপোনাৰ পৰা সাহস আৰু অনুপ্ৰেৰণা পায়, তাৰ কাৰণে আপোনাক আমি অনুৰোধ জনাইছোঁ। হয়, নমস্কাৰ। মই আপোনাৰ জৰিয়তে সকলো অসমবাসী ৰাইজলৈ স্বাগতম জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ মোক যিসকলে ভাল পায়। মোৰ পিতৃ মোৰ বৰ্তমান নাই বাৰু, তেখেতৰ আশীৰ্বাদ আছিলে, মাতৃ আছে, মাতৃ আশীৰ্বাদ আছিলে, আৰু মোৰ প্ৰেৰণা মিছেছেও সহায় কৰিছিলে মোক, আৰু ছোৱালী দুজনীৰ ভৱিষ্যতৰ কাৰণে মই যথেষ্ট কষ্ট কৰিছিলোঁ, যাৰ জৰিয়তে মই নেকি সিহঁতক ভৱিষ্যত এটা দিব পাৰোঁ বুলি আচলতে মই কষ্ট কৰিছিলোঁ। প্ৰথম মই যেতিয়া 2009 চনত 108 সেৱা মৃত্যুঞ্জয় সেৱা অসমত আৰম্ভ হৈছিলে, তাত মই ইণ্টাৰভিউ দিছিলোঁ। ইণ্টাৰভিউ দিওঁতে মই 15 মাৰ্কছৰ এটা পৰীক্ষা লৈছিলে, 14 মাৰ্কছ পাই মই লগে লগে চিলেক্ট হৈছিলোঁ, আৰু 3.5 বছৰ সেৱা কৰিলোঁ। তাত যথেষ্ট কষ্ট, চেলেঞ্জিং হয়, কিন্তু তাত পেৰামেডিক্স কয়, মানে তেওঁলোকে চেলাইন দিয়া, তাৰপিছতে অক্সিজেন দিয়া, এনেকুৱা ধৰণৰ কৰিব লাগে। আৰু BSc মানুহে বিচাৰিছিলে তেতিয়া, পোষ্টটো যথেষ্ট ভালেই আছিলে, আৰু বৰ্তমানো মোৰ সহকৰ্মীসকলে তাত কৰি আছে, তেখেতলোকেও মোৰ খবৰ লৈছে বৰ্তমান। আৰু তাৰপিছতে 2012 চনত যেতিয়া টেট হৈছিলে, তেতিয়া মই অলপ দিন পঢ়ি এসপ্তাহমানেই ভালকৈ পঢ়িছিলোঁ, যিহেতু মই ভাবোঁ যে মোৰ অলপ মেট্ৰিকৰ সময়ত পঢ়াটো ভাল আছিলে, গতিকে মোৰ এটা কনফিডেঞ্চ আছিলে। গতিকে মই সেইখন সময় পঢ়িয়েই মই টেটত ভাল নম্বৰ এটা পাই পাছ কৰিলোঁ, আৰু মই চাকৰিও লগে লগে হ'ল। ভাবিছিলোঁ চাকৰি নহ'ব চাগে, কিন্তু চাকৰি এটা হ'ল। লখিমপুৰৰে এঙাৰখোৱা এম ই স্কুলত হৈছিলে। তাৰপিছত মই ৰেগুলাৰ নাছিলে কাৰণে মই ৰেগুলাৰ যেতিয়া পোষ্টত এপ্লাই কৰিবলৈ দিলে, মই কৰিলোঁ ধেমাজিত আমাৰ 14টা পোষ্টৰ ভিতৰত মই চিলেক্ট হৈছিলোঁ, তাত পাইছিলোঁ। আৰু তাত পাওঁতেই মই এতিয়া বৰ্তমান তাতেই আছোঁ। মই BSc শিক্ষক হিচাপে আছিলোঁ, কিন্তু বৰ্তমান একেবাৰে শেহতীয়াকৈ প্ৰধান শিক্ষক হিচাপে ইনচাৰ্জ হিচাপে মোক তাত মোৰ MV স্কুল এখনত আছে, গড়মৰা মজলীয়া বিদ্যালয় কয়। তাৰপৰা মাজতে মই 13 চনত হাইস্কুল টেটতো পাইছিলোঁ, কিন্তু মই বেলেগ ডিষ্ট্ৰিক্টত নগৈছিলোঁ। আৰু মেডিকেলৰ কাৰণেও ট্ৰাই কৰিছিলোঁ। মেডিকেলত অলপ 5 নম্বৰ এটা কমিছিলে মোৰ, 149 মাৰ্কছ পাইছিলোঁ তেতিয়া 200ৰ ভিতৰত, কিন্তু মই আয়ুৰ্বেদিকত কাউন্সেলিঙত নগ'লোগৈ। কিন্তু মোৰ হয়তো এইকাৰণে কৈছোঁ, ভাল লাগিছে কি যে ভগৱানে কিবা এটা মোৰ কাৰণে এইটো ৰাখিছিলে চাগে, মই সেইকাৰণে সেইখিনিত হয়তো নাপালোঁ। মই এইটো কথা মই সেইকাৰণে ভগৱানক কৃতজ্ঞতা দিছোঁ। কিন্তু সংগ্ৰাম কৰিবলগীয়া হ'ল। মই 18 চনতেই পৰীক্ষা দিছিলোঁ, যিটো নিকা এটা পৰিৱেশ দেখি। সেই 18 চনত দিওঁতে মই পাম বুলি ঠিক ভবা নাছিলোঁ, কিন্তু মই মেইনছৰ পৰা ধুনীয়াকৈ মই ওলাই গৈছিলোঁ। কিন্তু শেষত মই সফল হ'ব নোৱাৰিলেও মই অলপ কেইদিনমানৰ কাৰণে অলপ মনটো ভাগি পৰিছিলে। মোৰ ছোৱালী আছে, ডাঙৰ ছোৱালী, অলপ বিয়া আছিলে, শান্তি বিয়া হৈছিলে। তেতিয়া মই বিয়াত কাম কৰি আছোঁ মনে মনে, সেইদিনাই ৰিজাল্ট দিছিলে 2 দিনৰ আগত। কিন্তু মানুহে মানে ঠিক হাঁহি সান্তনা দিছে, কিন্তু মোৰ মনটোৱে মনা নাছিলে। মই সংগ্ৰাম আকৌ কৰিম বুলি সংকল্প লৈছিলোঁ। মানুহে কিছু লোকে যদি মোক কৈছিলে, মই তেতিয়া ভাবিছিলোঁ আৰু সংকল্প ল'ম মই, আৰু ল'লোঁ। 2020 চনত পৰীক্ষা দিলোঁ, আৰু খুব সোনকালে প্ৰচেছ হৈছে এইবাৰ, কম সময়তে পৰীক্ষা পাতিছে, আৰু UPSCৰ মডেলত পাতিছে। সেইটো এটা চেলেঞ্জ আছিলে, UPSC মডেলত পাৰিম জানো বুলি। আৰু মই মাধ্যম চিলেক্ট কৰিলোঁ অসমীয়া। মই আপুনি সোধাৰ কাৰণে কৈ দিছোঁ গোটেইখিনিৰ লগতে। মই অসমীয়া চিলেক্ট কৰিলোঁ কেলেই, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ঠিক আগমুহূৰ্তত ক'লে যে অসমীয়া মাধ্যমৰ পৰা এইবাৰ অলপ গুৰুত্ব দিয়া হ'ব বুলি যেতিয়া ক'লে, তেতিয়া আমাৰ সাহস বাঢ়িলে। আমি আগতে স্পষ্ট নাছিলে অসমীয়াত লিখিব পাৰি নে নোৱাৰি। বহুত চেনেলত আমি চাওঁ বা বহুত গুগল চাৰ্চ কৰোঁ বা বিভিন্ন পৰামৰ্শ লওঁ, কোনেও স্পষ্টকৈ নকয়। কিন্তু 2 এজন বিষয়া আছিলে, গম পাইছিলোঁ। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া পাব্লিকলি কথাটো ক'লে ৰাজহুৱাকৈ, তেতিয়া সাহস এটা বাঢ়িলে, অসমীয়া মাধ্যম বাছনি কৰি ল'লোঁ। কিন্তু পেপাৰবিলাক ইংলিছত আহিছিলে। এজন বিষয়া হ'বলৈ যাওঁতে ইংলিছ জানিব লাগিব, ইংৰাজী নাজানিলে নহ'ব যে অসমীয়া জানিলেই হ'ব। কিন্তু অসমীয়াৰ পৰা ট্ৰেন্সলেশ্যন কৰাৰ এটা সামৰ্থ্য লাগিব। আৰু অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মোৰ ফালৰ পৰা মই কথা এটা ক'ব বিচাৰোঁ, তেওঁলোকে অসমীয়া মাধ্যমত লিখোঁতে ইংৰাজীত কিছুমান টাৰ্ম লিখিবলগীয়া হয়, গতিকে ৱৰ্ড বেছি লিখিবলগীয়া হয়, গতিকে কষ্ট অকণমান বেছি কৰিবলগীয়া হয়। আৰু খুব সম্ভৱতঃ এই বছৰৰ পৰা যদি অসমীয়া মাধ্যমত পেপাৰ আহে, গতিকে বাকী ছাত্ৰ ছাত্ৰীসকলেও এই ধৰণে আহিব পাৰিব।
ঠিক আছে, মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, আপুনি শিক্ষক আছিলে, বহুত মানুহ দেখা যায় যে নিজৰ বৃত্তিটোত সন্তুষ্ট থাকে, হয় শিক্ষক হিচাপে জীৱনটো কটাবলৈও বহুতে ঠিক কৰে। আপোনাৰ মনত কিয় খেলালে যে মই লোকসেৱা আয়োগৰ পৰীক্ষা দিম, কিয় আপোনাৰ মনলৈ এই ভাৱটো আহিলে, কেতিয়াৰ পৰা আহিলে? হয়, শিক্ষকতাৰ বৃত্তিত জড়িত থাকোঁতে মই ছাত্ৰ ছাত্ৰীসকলৰ লগত যেতিয়া মানে ডিল কৰোঁ ক্লাছৰুমত, তেতিয়া মই ভাবোঁ তেওঁলোকে মোক খুব ফ'ল' কৰে। মই যদি আজি লোকসেৱা আয়োগৰ পৰীক্ষাত সফল হৈছোঁ, মোৰ ছাত্ৰ ছাত্ৰীসকলে কাইলৈ নাম ছাৰে আমাৰ এনেকুৱা হৈছে বুলি আৰু সিহঁতি উৎসাহিত হ'ব। মই যদি এটা পৰীক্ষাত সফল হ'বলৈ পাৰিছোঁ মোৰ পৰিয়াল থকাৰ পিছতো, মোৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় মোক আদৰ্শ মানিব। গতিকে মই এটা তেনেকুৱা প্ৰেৰণা যদি হ'ব পাৰোঁ, নিঃসন্দেহে মই লোকসেৱা আয়োগৰ জৰিয়তেহে পাৰিম। যিহেতু অসমৰ এইটো এটা টপ লেভেলৰ এক্সামিনেশ্যন হয়, বহুত কষ্ট হয় আৰু নিকা হৈছে বৰ্তমান। গতিকে সেইকাৰণে মই সেইটো সংকল্প লৈছিলোঁ আৰু বৰ্তমান সময়ত মই এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিয়েল মেনেজাৰৰ পোষ্টত পাই মই সন্তুষ্ট। এই বিভাগত মই কাম কৰিব পাৰিলে নিঃসন্দেহে মই অলপ নিশ্চিতভাৱে পাব্লিকক বেছিকৈ সেৱা কৰিব পাৰিম। কেনেকুৱা ধৰণৰ প্ৰস্তুতি আপুনি কৰিলে, তাত যে আপুনি চাকৰি কৰিবলগীয়া হৈছিলে, ঘৰত ল'ৰা ছোৱালী আছিলে, আপোনাৰ সাংসাৰিক জঞ্জাল আছিলে, তাৰপিছতো আপুনি প্ৰস্তুতি কিমান দিন কৰিলে, কেনেকুৱা ধৰণে কৰিলে, কি কৰিছিলে? হয়, মই প্ৰস্তুতি ঠিক এনেকৈ মই বহি কৰা নাছিলোঁ। মোৰ যিহেতু স্কুল মোৰ ৰেগুলাৰ থাকে আৰু মোৰ অকণমান দূৰত্বটো বেছি হয়। মই ধেমাজি টাউনতে থাকি লৈ মই স্কুললৈ 12 কিলোমিটাৰ যাব লাগে ভিতৰলৈ সোমাই। প্ৰথম বছৰ মই লখিমপুৰত আছিলে মোৰ পৰিয়ালটো আৰু মই আছিলোঁ ধেমাজিত ভাড়া লৈ, কিন্তু পিছৰ বছৰ মই পৰিয়ালকো লগতে লৈ গ'লোঁ। মোৰ যিহেতু সেইটো এটা ভুল হ'ল বুলি মই ভাবিলোঁ, লগত ৰাখি তেওঁলোকৰ পৰা ওচৰতে মই গৈ স্কুলখন কৰিলোঁ। আৰু প্ৰস্তুতি কৰোঁতে মই বিশেষকৈ মোৰ মেট্ৰিকলৈকে বা হাই ছেকেণ্ডেৰীলৈকে মোৰ ধুনীয়া কনচেপ্ট আছিলে। গতিকে মই ভাবিছোঁ যে মই সেইখিনি ইউজ কৰিলেও মই পাৰিম। আৰু পঢ়োঁতে মই এনেকুৱা কৰোঁ, মই ডেইলি এটা প্লেনিং বনাই লওঁ যে আজি 8টা টপিক মই কভাৰ কৰিম, যেনেকৈ হওক য'ত হওক, ৰাতি টোপনি ক্ষতি কৰি হওক বা স্কুলত থাকি হওক বা ঘৰত থাকি হওক, বা মই এদিন পাৰ্কত গৈও পঢ়িছিলোঁ, মোৰ মনত আছে। 10 টকা টিকেট কাটি লোকে এনজয়মেণ্ট কৰিবলৈ যায়, মই পাৰ্কত মই ডাঙৰ এটা টপিক কভাৰ কৰিব নোৱাৰি মই লৈ গৈছিলোঁ। সেইদিনা কিন্তু মই টপিকটো ক্লিয়াৰ কৰি ঘৰলৈ আহিছিলোঁ। গতিকে ষ্ট্ৰাগল য'তেই হওক কৰিব লাগিব আৰু মই তেনেকৈয়ে ষ্ট্ৰাগল কৰিছিলোঁ। আৰু কওঁ যে ইউটিউবত বিভিন্ন মেটেৰিয়েল পাই যায়, আপুনি ভাল টপিক যদি চিলেক্ট কৰি লয়, চেনেল বুলি নহয়, আপুনি টপিক চিলেক্ট কৰি ইউটিউবৰ পৰা চাব পাৰে। আৰু APSC মেটেৰিয়েলবিলাক চালে বহুত ভাল হয়। আৰু অসমত অসমীয়া কিতাপ বহুত ওলাইছে আজিকালি, বিশেষকৈ অসম ইয়েৰ বুক কিতাপখন খুব ভালদৰে পঢ়িব লাগে। আৰু অসমত চিলেবাছখনত 30% to 35% অসমীয়া মানে অসমৰ ৰিলেটেড বস্তু আহিব বুলি কৈছে আৰু সেইটো প্ৰতিফলিত হৈছে। গতিকে অসমৰ কথাখিনি ভালদৰে জানিলে বহুত কভাৰ হয়। আৰু প্ৰস্তুতি কৰোঁতে সদায় ভগৱানেও সহায় কৰিব লাগিব। আৰু যেতিয়া কিবা এটা হ'বলগীয়া থাকে তেতিয়া মানুহে পৰিস্থিতিবিলাক হেলা ৰঙে পাৰ কৰি যাব পাৰে। বাইকত যাওঁতো আৰু নাই নেকি, আপুনি যেতিয়া স্কুল গৈ থাকে? মই বাইকত যাওঁতেও হয়, মই পঢ়ি যাওঁ, মানে আওৰাই যাওঁ। মই 12 কিলোমিটাৰ যে উল্লেখ কৰিছিলোঁ প্ৰথমতেই, তাতে মই সেইটো সোঁৱৰাই মানে মনতে সোঁৱৰি যাওঁ। এদিনটো মই গৈ থাকোঁতে ছাগলী এটা ৰাস্তাতে মাৰি পালোঁ, এনেকৈ ভাবি যোৱাৰ কাৰণে। আৰু মোৰ সহকৰ্মীয়ে মোক কৈ পঠাইছিলে যে ছাৰ আপুনি এইবোৰ ভাবি নাযাব, বেছিকৈ ভাবি গ'লে আপোনাৰ এক্সিডেণ্ট কিবা হৈ যাব। সেইদিনাখনেই হ'ল, কিন্তু ভাগ্য ভাল মানুহৰ একো নহ'লে আৰু মই তাত ক্ষতিপূৰণ দি পিনি আহিছোঁ। আৰু সেইদিনাখনিৰ পৰা সাৱধান হৈছোঁ লগতে। গতিকে এনেদৰে মানে বাইক চলাই যাওঁতে পঢ়া কথাখিনি ৰিভাইজ কৰি যায়, পাগলি যাওঁ। মানে আপুনি জানে UPSCৰ টপিক হয় আৰু নতুন জেনেৰেশ্যনৰ ল'ৰাবিলাকে খুব ষ্ট্ৰং হয়। মইতো বহুত আগতেই ষ্টাডিটো মই এৰি দিয়া নাছিলোঁ। গতিকে তেওঁলোকৰ লগত এতিয়া কম্পিটিশ্যন কৰিবলৈ হ'লে মইতো যিকোনো প্ৰকাৰে পঢ়িব লাগিব। আৰু টপিকবিলাক ইমান সুন্দৰো লাগে পঢ়ি। সেই টপিকবোৰ UPSC চিলেবাছখন কভাৰ কৰোঁতে আপোনাৰ যথেষ্ট সময় লাগে। মইতো ভাবিছিলোঁ 8 ঘণ্টাকৈ নোৱাৰিলেও 4 ঘণ্টা 6 ঘণ্টা ৰেগুলাৰ পঢ়িব লাগে। মই 4 ঘণ্টাও বহিব নোৱাৰোঁ। গতিকে মই 4 ঘণ্টা সেই বাইকৰ ওপৰতে মই বা গাড়ীত কেতিয়াবা গৈ থাকোঁতে মই ধেমাজিলৈ লখিমপুৰৰ পৰা মই তেতিয়া গাড়ীৰ ওপৰতো হেডফোন লগাই পঢ়োঁ। হয়, বহুতে ভাবে যে এই ল'ৰাজনে হেৰি কৰিছে, কিবা গান ইমানকৈ শুনেনে মোবাইলত, কাণ গৰম হৈ যোৱাকৈ। কিন্তু মই জানো মই অকল UPSC মেটেৰিয়েল চাই গৈছিলোঁ। মোৰ মানুহজনীয়ে যেতিয়া মিছেছে ঘৰত গৈ পাওঁতে যেতিয়া সোধে, তেতিয়াহ'লে মোৰ আধা কমপ্লিট হৈ যায়, পঢ়ি গৈছোঁ। আপুনি এতিয়া ভাগৰ লাগিছে নেকি, চাহ খাব নেকি, এনেকৈ গৈ পোৱাৰ লগে লগে যেতিয়া সোধে, তেতিয়ালৈকে মোৰ অলৰেডি টপিককেইটা কভাৰ হৈ গৈছে। আৰু তেওঁলোককো মই পৰিয়ালকো সময় দিব লাগে, মই পৰিয়ালক তেতিয়া অকণমান ফুৰাবলৈ লৈ যাব পাৰোঁ। গতিকে মই টেঙৰামি এনেদৰে কৰিছিলোঁ। গাড়ীত যাওঁতে পঢ়ি যাওঁ, টপিক কভাৰ কৰোঁৱেই মই। মোৰ টাৰ্গেট এটাই আছিলে, মই চিলেবাছখন কভাৰ হ'বই লাগিব। কিমান দিনত চিলেবাছ কভাৰ হৈ গৈছে আপুনি? চিলেবাছখন বহুত দিন নালাগে, স্মাৰ্ট ৰিডিং কৰিলে। একচুৱেলি স্মাৰ্ট ৰিডিং মানে আপুনি টপিকবিলাক যদি চাই লয় ভালদৰে, আণ্ডাৰলাইন কৰি লয়। কিন্তু চিলেবাছৰ প্ৰতিটো টপিক কভাৰ কৰিবই লাগিব। আপুনি ক'ৰ পৰা কৰে, ইউটিউবৰ মেটেৰিয়েলৰ পৰা কৰে, কিতাপৰ পৰা কৰে, কোনো কথা নাই। কিন্তু মই এটা আপুনি সোধাৰ কাৰণে মই ক'ব বিচাৰিছোঁ, আপুনি যদি কোনোবা এটা কিতাপকে পঢ়ি থাকিব লাগিব বুলি কথা নাই। কাৰণ এখন কিতাপ পঢ়োঁতে আপোনাৰ 3 মাহো লাগি যাব পাৰে। তো কিতাপখনৰ যিকেইটা দৰকাৰী বস্তু সেইকেইটা পঢ়ক, আৰু সেইখন কিতাপত নাপালে বেলেগ এখনৰ পৰা পঢ়ক।
গতিকে সেইটোৱেই কয় মোৰ হিচাপত স্মাৰ্ট ৰিডিং আৰু বিশেষ দীঘলীয়াকৈ পঢ়ি সময় নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। অপশ্যনেল ছাবজেক্ট কি আছিল? মই অপশ্যনেল ছাবজেক্ট লৈছিলোঁ, মোৰ মেজৰ ছাবজেক্ট আছিলে ফিজিক্স, অপশ্যনেল মই এন্থ্ৰপলজি লৈছিলোঁ। যিহেতু মোৰ বেকগ্ৰাউণ্ডটো বায়'লজি আছিলে হাই ছেকেণ্ডেৰীত, আৰু মই ইণ্টাৰভিউ দিছিলোঁ মেডিকেলৰো, গতিকে মোৰ মানুহৰ যিটো হিউমেন বডি তাত শিকায়, সেইটো কাৰণে মোৰ বহুত ইজি আছিলে। হাড়বিলাকৰ কথা আৰু ব্লাডৰ কথা এইবোৰ শিকায়, সেই পাৰ্ট ইজি আছিলে। কিন্তু ছ'চিয়েল ছায়েন্সৰ পাৰ্টটো অকণমান টান আছিলে, যিহেতু আমাৰ ট্ৰাইববিলাকৰ কথা খুব তাত আহে। কিন্তু মোৰ ট্ৰাইববিলাকৰ বিষয়ে খুব জানিব মন আছিলে, যিহেতু অসমখন ট্ৰাইবেল এটা ষ্টেটেই হয় বুলি ক'ব পাৰি, আমাৰ নৰ্থ ইষ্ট। কিন্তু মোৰ লাভো হ'ল লোৱাৰ কাৰণে। এতিয়া অলপ সেৱাত যদি এনেকুৱা মানুহ লগ পাওঁ, মই তেওঁলোকৰ অলপ লগত ইণ্টাৰেকশ্যন কৰি নিশ্চয় ভাল পাম, আৰু তেওঁলোকে নিশ্চয় অলপ তেওঁলোকৰ মানে লগত মিলি থাকিব পৰাটো বহুত এটা আমাৰ কাৰণে ভাল কথা হ'ব। এতিয়া চাওক, 3টা পাৰ্ট থাকে যিটো আপোনাৰ পৰীক্ষাৰ, প্ৰিলিমছ, মেইনছ আৰু এফালে যদি চাই ভাইভা। আপোনাৰ মতে কোনটো পাৰ্ট চবতকৈ টান, আপুনি টান বুলি ভাবে, বা যিটো বেছি আপুনি মানে মনত বেছি খলকনি সৃষ্টি কৰে, কোনটো পাৰ্ট? আপুনি সোধাটো কথাটো এতিয়া এনেকুৱা, গোটেইকেইটাই সমানেই গুৰুত্বপূৰ্ণ, কাৰণ এটাত ৰৈ গ'লেওতো আপুনি লাষ্টত নোলাব। কিন্তু ইণ্টাৰভিউৰ কাৰণে ভয় কৰে বেছিকৈ মানুহে ভাইভাটো। ভাইভাত 275 মাৰ্কছ আছে, আৰু মেইনছত 2000 নম্বৰ আছে এতিয়াৰ পৰা। আগতে 1400 নম্বৰ আছিলে। আৰু প্ৰিলিমিনেৰীত দুখন ছাবজেক্ট, প্ৰথমটোত আপোনাৰ কম্পালচৰি GS সাধাৰণ জ্ঞান, তাত 200 নম্বৰ, আৰু পিছৰ কোৱালিফাইংখনত আপোনাৰ প্ৰায় 200 নম্বৰ ধৰক। একজেক্টলি 200 নহয়, মই পাহৰি গৈছোঁ, মানে কুৱেশ্যন 100টা দিয়ে। পিছৰখনত আপোনাৰ আপুনি কোৱালিফাই কৰিবলৈ হ'লে জাষ্ট 27টা কাৰেক্ট কৰিব লাগে। কিন্তু পিছৰখনত এনেকুৱা এটা পেপাৰ আহি গ'ল যে অংক নজনা মানুহবিলাকে বহুত ফেইল কৰি গৈছে ইয়াৰ আগৰ বছৰ। গতিকে অংকটো ভালকৈ শিকিলে সেইখন পেপাৰ ওলাই যাব পাৰে। আৰু ইংৰাজী পাৰ্টটো ইজি নহয়, তাৰ ইংৰাজী কুৱেশ্যনবিলাকৰ যিটো একজেক্ট উত্তৰ দিয়া হয়, সেইটো একজেক্ট উত্তৰ সঁচা নহ'বও পাৰে, মানে তেওঁলোকে যিটো ৰেডিমেড আনচাৰ ৰাখে সেইটোহে সঁচা। গতিকে বহুত কঠিন সেইখন পেপাৰলৈ মানুহে বৰকৈ গুৰুত্ব নিদিয়ে। কোৱালিফাইংহে 27 নম্বৰ লাগে 80টা প্ৰশ্নৰ ভিতৰত, সেইটো ভাবাটো ভুল, বহুতে তাতে ৰৈ গ'ল। কিন্তু GSটো বহুত পঢ়িবলগীয়া হয়, এইটো কি পঢ়িব লাগিব কোনো সীমা নাথাকে। সেইটো প্ৰথম প্ৰিলিমিনেৰীটো পাছ কৰিলে মেইনছত যাব। কিন্তু মেইনছটোত লিখিবলৈ ভাল, বহুত সুন্দৰ মেইনছটোত। আপুনি যদি ভালকৈ লিখিব পাৰে, বিশেষকৈ এতিয়া অসমীয়াটো লিখিব পাৰে বুলি কৈছে, ইংলিছতো আপুনি মেটেৰিয়েল পায়, আৰু ইমানেই সুন্দৰকৈ লিখিব লাগে, আৰু ইমানেই সময় মিলাই লিখিব পাৰে যে মেইনছত যদি আপোনাৰ ভাল নম্বৰ পায়, আপুনি চিলেক্ট হ'বই। কেনেকুৱা লাগে মানে যেতিয়া আমাৰ বহুত ল'ৰা ছোৱালী গৈ ভাইভাত ধৰি যায়, বহুতে প্ৰেক্টিছ কৰে, আপুনি ভাইভাৰ কাৰণে কেনেকৈ প্ৰেক্টিছ কৰিছিলে, আৰু আপুনি গৈ তাত কি হ'লগৈ? হয়, মই ভাইভাৰ কাৰণে মোক দিয়া নাছিলোঁ, মই কোচিঙো কৰা নাছিলোঁ, এইটো গম পায় যে। মোক দিবলৈ মোক কৈছিলে কেইজনমানে, কিন্তু মই মোকটো দিবলৈ যাবলৈ সময় নাই, ছুটি ল'ব নোৱাৰোঁ, প্ৰধান শিক্ষকো হৈ গ'লোঁ। গতিকে মই কৰিলোঁ কি, মই এটা চিন্তা কৰিলোঁ, কিন্তু অনলাইন মই মেটেৰিয়েলবিলাক চাইছোঁ, APSC ইণ্টাৰভিউবিলাক তেওঁলোকে কেনেকৈ বহে সেইখিনি আচলতে, কিন্তু মই প্ৰয়োগ কৰি চোৱা নাছিলোঁ। প্ৰেক্টিকেলটো লাগিব, অকল মুখত নহ'ব। তেতিয়া মই কৰিলোঁ কি যে মোবাইলত ভিডিঅ' ৰেকৰ্ডিং কৰিব দিলোঁ মোৰ পৰিবাৰক। তেওঁ জনা নজনাকৈ ৰেকৰ্ডিংটো কৰে, ইমানো নাজানে, আৰু মোৰ ডাঙৰ ছোৱালীও পাৰে অলপ, তাই 7ত পঢ়ি আছে। ৰেকৰ্ডিং কৰে। আপোনাৰ লগত মই এতিয়া কথা যেনেকৈ পাতি আছোঁ তেখেতলোকে পাতে। তাৰপিছত মই প্ৰশ্ন সোধে, মই কৈ দিওঁ প্ৰশ্নকেইটা, তেওঁলোকেতো নাজানে যে এইটো মোক সোধা। ধৰক আপুনি কিয় এইটো পৰীক্ষা দিবলৈ আহিছে, আপুনি কিয় শিক্ষকতাটো বেয়া পাইছে নেকি, এনেকৈ সুধিবলৈ কোৱাটো মই উত্তৰ দিওঁ। কেতিয়াবা প্ৰশ্নটো সুধিব নাজানিলে মোক খং উঠে, মানে মই জানো তেওঁলোকে নাজানে। তাৰপিছত তেখেতলোকে ছোৱালীয়ে, ডাঙৰ ছোৱালী ৰেকৰ্ডিং কৰে। তাৰপিছত মোৰ অসুবিধাও আছে, সৰু ছোৱালী ইপিনে পিছফালে দৌৰি ফুৰে। তাৰপিছত তেতিয়া মই আপোনাৰ ৰেকৰ্ডিংটো মই চাওঁ নীৰৱে। তেতিয়া মোৰ কামটো হৈ গ'ল, তেওঁলোকে মোক দিলে, মই চিৰিয়াছ হৈ যাওঁ। তেতিয়া চাওঁ যে ক'ত ভুল আছে। 2-3টাহে চাইছোঁ ৰেকৰ্ডিং, বহাৰ পজিশ্যনটো চাইছোঁ, ড্ৰেছ কোডটো চাইছোঁ, আৰু মোৰ বডি মুভমেণ্টখিনি চাইছোঁ, হাতৰ লৰচৰ কৰিছোঁ নেকি, চকু বেছিকৈ বেয়াকৈ কৈছোঁ নেকি, বা এনেকুৱা চকুৰ ইণ্টাৰেকশ্যন ভাল হৈছে নাই, আৰু চাউণ্ডটোতো চাইছোঁ, বেছি ডাঙৰ ভইচতো কথা ক'ব নালাগে। ইমানখিনি কথা মই ঘৰতে কৰি লৈছোঁ। এতিয়া মই ভাবোঁ ঠিকে আছে, মই পাৰিলোঁ, আৰু বাকীসকলেও পাৰিব এইটো নিশ্চয়। গতিকে সেনেকৈ ভাইভাত খুব সুন্দৰ এটা ইণ্টাৰেকশ্যন হৈ গ'ল। মই বহুত লাকি বুলি ভাবোঁ। যিদিনা গৈছোঁ সেইদিনা মোৰ 26 হেৰিয়ত আছিলে, আগষ্টত আছিলে। মানে প্ৰথম দুদিনতেই মোৰ ইণ্টাৰভিউটোলৈ মাতিছে। ছেকেণ্ড শ্বিফ্টত পৰিছিলে আবেলি সময়ত। মই প্ৰথম যেতিয়া সোমাই গৈছোঁ, মোৰ 3 নম্বৰ বৰ্ডখন পৰিছিলে। তাতে আমাৰ উপায়ুক্ত আগৰ জুলি সোণোৱাল বাইদেউ আছিলে, আৰু আমাৰ লখিমপুৰ জিলাৰ উপায়ুক্ত দেৱেশ্বৰ মালাকাৰ ছাৰ আছিলে, আৰু এজন এক্সপাৰ্ট আছিলে, তেখেতৰ নামটো মই নাজানো। আৰু প্ৰথম যাওঁতেই তেখেতলোকক ধুনীয়াকৈ এটা হাঁহি মাৰি সোমাইছোঁ, ধুনীয়াকৈ বহিব দিছে, আৰু বাইদেউগৰাকীও হাঁহি এটা মাৰিছে, মনটো অকণমান ভাল লাগিছে। বহিছোঁ, বহোঁতে ঠিকেই বহিছোঁ। তাৰপিছত মোক প্ৰশ্ন সুধিছে, ইণ্ট্ৰডিউচ ইউৰ চেল্ফ বুলি কৈছে। মই তেতিয়া নিজৰ চিনাকিটো ইংলিছতে দিছোঁ,
যে মই এজন শিক্ষক কৰি আছোঁ বুলি ইংলিছতে কৈছোঁ। তাৰপিছতে মোক অসমীয়াত সুধিছে আৰু লখিমপুৰৰ বুলি যেতিয়া গম পালে নিজৰ হোম ডিষ্ট্ৰিক্টৰ কথা সুধেই আৰু লগতে মই ধেমাজিত চাকৰি কৰি আছোঁ বুলি যেতিয়া ক'লোঁ তেওঁলোকে ক্লু এটা পায়ে গ'ল মোৰ পৰা কি সুধিব লাগে। আচলতে ইণ্ট্ৰডাকশ্যনটোত সেইটোৱে কোৱা হয়। তেতিয়া মোক সুধিছে যে আপুনি কিয় এইটো পৰীক্ষা দিবলৈ আহিছে বুলি সুধিছে। তেতিয়া মই সন্মুখত বহি থকা ছাৰজনে যিহেতু লখিমপুৰত DC আছিলে, তেখেতক এবাৰ মই বিদ্যালয়ত কৰি থাকোঁতে এঙাৰখোৱা মধ্য ইংৰাজী বিদ্যালয়ত লখিমপুৰত কৰি থাকোঁতে আমাৰ বিদ্যালয়লৈ গৈছিলে। মই পৰিৱেশটো বহুত সুন্দৰ দেখা পালোঁ। গোটেই শিক্ষকসকল ক্লাছৰুমত পটাপট সোমাইছে আৰু ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীয়ে ব্যৱহাৰ কৰিছে আৰু পিছত সকলোৱে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। মইতো সকলোকে দেখিছোঁ, মই এজন শিক্ষক, কিন্তু সেইদিনা ফিলিং এটা আহিছিলে কিবা ফাৰ্ষ্ট টাইম যে ময়ো এনেকুৱা হ'ব পাৰিম বুলি। আৰু আচৰিত ধৰণে মোৰ সন্মুখত মোৰ সেই ছাৰকে দেখা পালোঁ আৰু মই লটাৰী মাৰি 3 নম্বৰ বৰ্ডখন পাইছোঁ। মই ভাবিছোঁ মোৰ কিবা এটা আজি হয় বেয়া হ'ব ইণ্টাৰভিউ, নহয় ভাল হ'ব। তেতিয়া মই ছাৰক যেতিয়া ক'লোঁ যে ছাৰ আপোনাৰ ওপৰত মই এটা কথা ক'ব পাৰোঁনে, মই এনেকৈ কোৱা নাই ঠিক যে মই এটা কথা কওঁ নি, কওক বুলি কৈছে যে ছাৰ আপুনি উপায়ুক্ত মহোদয় হৈ থাকোঁতে এনেকৈ স্কুলত গৈছিলে বুলি মই তেখেতক ক'লোঁ। তেখেতে মোলৈ লাহেকৈ চাইছে আৰু তাৰপিছতে সুধিছে যে লখিমপুৰত আমি কি কৰি আছিলোঁ। তেতিয়া মই ক'লোঁ যে লেতেৰা কৰিব নালাগে, পৰিষ্কাৰো কৰিব নালাগে বুলি আপোনাৰ শ্লোগান আছিলে। তেখেতে কৈছে হয় আমি তাৰ কাৰণে পুৰস্কাৰ পাইছোঁ। চাওক মই মনত ৰাখিছোঁ তেখেতক মানে। তাৰ 2 নম্বৰতে সুধিছে যে আপুনি এটা কওকচোন, আমি এটা শ্লোগান দিছিলোঁ যে একজেক্টলি মই পাহৰি গৈছোঁ কিন্তু মনত আছে অলপ, মাধৱে তৰিব উদ্ধৱে কৰিব, তাৰ মানে কি বুজে বুলি সুধিছে। আৰু প্ৰশ্নটো শেষ নোহোৱালৈকে কিন্তু উত্তৰ দিব নালাগে। যেতিয়া মোক সুধিছে তাৰ মানে কি বুজে, তেতিয়া মইতো গম পাই গৈছোঁ কিন্তু মই আগতেই কৈ দিয়া নাই। তাৰপিছত সেইটো সুধিলে, তাৰপিছত মানে সেইটো মই কৈ দিছোঁ আৰু মাধৱ মানে মাধৱদেৱ আৰু উদ্ধৱ মানে উদ্ধৱ ভৰালী। নেক্সট আপুনি কুৱেশ্যন সুধিছে, তাৰপিছত সুধিছে যে আপুনি এন্থ্ৰপলজি ছাবজেক্ট কিয় ল'লে ফিজিক্সত মেজৰ হৈ। তাৰপিছত সুধিলে মোক যে আপুনি শিক্ষকতা যেতিয়া কৰোণাৰ সময়ত কৰি আছিলে ছাত্ৰ ছাত্ৰীক কেনেদৰে তাৰ ক্ষতিপূৰণটো দিছিলে যে পঢ়াব পৰা নাছিলে। মই উত্তৰটো দিছিলোঁ সেইধৰণে। তাৰপিছত সুধিছিলে আপুনি কি কয় নতুনকৈ যদি আপুনি স্কুলৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব লাগে আপুনি কি কৰিব ছাজেশ্যন বিচাৰিছিলে, মই দিছিলোঁ। আৰু স্কুলত কিটচেন গাৰ্ডেন এটা কিটচেন গাৰ্ডেনৰ কাৰণে পইচা দিয়ে, সেইখিনি কি ব্যৱহাৰ হয় সুধিছিলে। গুণোৎসৱটো লাগে নালাগে সুধিছিলে। সেইখিনি স্কুলৰ বিষয়ে মোক বেছিকৈ সুধিলে, কিন্তু আৰু সুধিছিলে দুৰ্নীতি অসমত কমিছে নাই, দুৰ্নীতি অসমত কমিছে নাই সুধিছে। তাৰ উত্তৰ মই দিছিলোঁ ধুনীয়াকৈ। মোৰ মনত আছে গোটেইখিনি। মই ইণ্টাৰভিউৰ পৰা ওলাই আহিয়ে মই গোটেই কুৱেশ্যনখিনি মই লিখি ৰাখিছিলোঁ। মই ভাবোঁ এইকেইটাই ক'লেই যথেষ্ট হ'ব, নহ'লে ছেশ্যনটো বহুত ডাঙৰ হৈ যাব চাগে নিশ্চয়। আৰু মই লিখি ৰাখিছিলোঁ আৰু লিখি ৰখা কুৱেশ্যনকেইটা এইকাৰণেই লিখি ৰাখিছিলোঁ, মই এইবাৰ গম পাইছিলোঁ যে মই হয়তো ছাকচেছ হ'ম। গতিকে মই লিখি ৰাখি নিঃসন্দেহে ভাল কৰিলোঁ। ভৱিষ্যতে ছাত্ৰ ছাত্ৰীৰ কামত অহাকৈ মই নিশ্চয় সহায় কৰিব পাৰিম কাৰোবাক। মই আপোনাক একেবাৰে শেষত সুধিছোঁ, এতিয়া আপুনি কি চাকৰি পাইছে আৰু আপুনি কেনেধৰণে কাম কৰিম বুলি ভাবি আছে? হয়, মোৰ যিটো ছিলেকশ্যনত পৰিছোঁ মই এইটো সহকাৰী উদ্যোগ প্ৰবন্ধক, এছিষ্টেণ্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰিজ আৰু উদ্যোগ খণ্ডত এতিয়া মোক নিৰ্বাচিত কৰিছে। গতিকে ইয়াৰ জৰিয়তে মই যিটো মই বৰ বিশেষ ইয়াৰ মই নাজানো, কিন্তু এটা অনুমান কৰিছোঁ যে উদ্যোগীকৰণত বৰ্তমান সময়ত বহুত এটা ইন'ভেটিভ চলি আছে। যদি চৰকাৰে বিচাৰে আমি যদি সাধাৰণ মানুহৰ লগত ভাল এটা সম্পৰ্ক কৰিব পাৰোঁ, নিঃসন্দেহে কৰি যাম। আৰু যিহেতু আমি বহুত এটা পৰ্যায়ত আহি পিনি চাকৰিটো পাব পাৰিছোঁ, আমিও ৰাইজক সেৱা আগবঢ়াবলৈ এটা সংকল্প বান্ধি লৈছোঁৱেই অলৰেডি মনতে। তাৰ মাজত আমাৰ ট্ৰেইনিং হ'ব, ট্ৰেইনিঙৰ পিছত কেনেদৰে কাম কৰিব লাগে নিঃসন্দেহে গম পাম। আৰু জীৱনত এনেকুৱা এটা মুহূৰ্ত যিটো আপোনাৰ একদম মানে চেলেঞ্জ আছিল লাইফত, এনেকুৱা এটা মুহূৰ্ত বা এনেকুৱা এটা নিশা, এনেকুৱা এটা ৰাতি, এনেকুৱা এটা দিন ক্ষণ আৰু ইয়াৰ পিছত এতিয়া সফলতাৰ ক্ষণ, দুটা আপোনাৰ যে মনত পেলায়, কোন দুটা বেছি মনলৈ আহে? হয়, এইটো এটা আপুনি বহুত জটিল প্ৰশ্ন সুধিলে। কিন্তু যদি অতি সুমধুৰ ক্ষণ বুলি ক'বলৈ যায়, মই তেতিয়া ধৰক এতিয়া সুমধুৰ ক্ষণ বুলি ক'বলৈ গ'লে মই যেতিয়া মেট্ৰিকটো পাছ কৰিছিলোঁ 2002 চনত, মই তেতিয়া 5টা বিষয়ত মই লেটাৰ পাইছিলোঁ। তাৰ আগলৈকে লেটাৰটো পোৱাটো এই অঞ্চলত কি নাজানে মানে। গতিকে আজিও সেই উদাহৰণ দিয়ে মোক। আৰু দ্বিতীয়বাৰ এইটো মোৰ পৰিৱেশ আকৌ ঘৰত ঘূৰি আহিছে, মই তাৰ জৰিয়তে নিজক বিচাৰি পোৱা নিচিনা লাগিলে। গতিকে মই সেইটো মধুৰ ক্ষণ সেইটো বুলিয়ে ক'ম। আৰু আপুনি কি তিতা ক্ষণ কৈছিলে নেকি? যিটো ক্ষণ আপোনাৰ জীৱনত সদায় মনত থাকিব, হয়। মই যেতিয়া পৰীক্ষা দিবৰ কাৰণে মই এইটো ছুটি বিচাৰি গৈছিলোঁ, তেতিয়া মোক কৈছিলে যে আমাৰ অফিচৰ এজন বিষয়াই কৈছিলে, মই নাম নকওঁ বাৰু তেখেতৰ, মই যে ল'ৰা ছোৱালী থাকিলে পাব নোৱাৰে বুলি কৈছিলে। মোৰ সেইটো এটা চেলেঞ্জিং ম'মেণ্ট আছিলে। আৰু মই সেইটো কোৱাৰ কাৰণে ভালেই হ'ল চাগে, মই অকণমান মানুহটো জেদি টাইপৰ নিশ্চয়। গতিকে মই ল'ৰা ছোৱালী থাকিলে পাব নোৱাৰে বুলি কৈছিলে, থাকে মানে কৈছিলে মানে। গতিকে তেনেকুৱা এটা মই পৰিৱেশক মই আৱেগিক হোৱা নাছিলোঁ, মই ভালেই পাইছিলোঁ কোৱাৰ কাৰণে। গতিকে সেইটো মোৰ চেলেঞ্জিং এটা ম'মেণ্ট আছিলে বুলি মই ভাবোঁ।
ধন্যবাদ জনালোঁ হয়। ইমান সময় দিলে আমাক আৰু আমি আশা কৰোঁ আপুনি সুন্দৰকৈ অসমৰ কাৰণে কাম কৰিব অসমীয়াৰ কাৰণে কাম কৰিব আৰু আপোনাৰ জৰিয়তে আমাৰ বহুত উদ্যোগী ল'ৰা ওলাই আহিব আৰু সকলোৱে আপোনাৰ অনুপ্ৰেৰণা হিচাপে লৈ আগবাঢ়িব হয় আপুনি আমাৰ এই অঞ্চললৈ অহাৰ কাৰণে আৰু মোৰ ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ উপকৃত যদি হয় মই নিঃসন্দেহে বহুত সন্তুষ্ট হ'ম আপোনাকো ধন্যবাদ নমস্কাৰ